জ্যেষ্ঠ সাংবাদিক ফরহাদ ভূঁইয়াক বাংগালোৰৰ বিশ্ববিদ্যালয়ৰ ডক্টৰেট সন্মান প্ৰদান। বাংগালোৰৰ ভাৰত ভাৰ্চুৱেল ইউনিভাৰ্চিটি ফৰ পিচ এণ্ড এডুকেশ্যনে সাংবাদিক ফরহাদ ভূঁইয়াক প্ৰদান কৰে এই ডক্টৰেট সন্মান। Next one, can we have Farhad Bhuiyan on stage? He is a senior journalist based out of Assam Northeast. He is also a poet, social thinker. He's also working as senior staff reporter and he's an বাংগালোৰৰ গুড শেফাৰ্ড অডিটৰিয়ামত অনুষ্ঠিত হোৱা বিশ্ববিদ্যালয়খনৰ দীক্ষান্ত সমাৰোহত এই সন্মান প্ৰদান কৰা হয়। সাংবাদিক ফরহাদ ভূঁইয়াৰ লগতে বিভিন্ন ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা দেশৰ 43 গৰাকী বিশেষ ব্যক্তিক ডক্টৰেট সন্মান প্ৰদান কৰে বিশ্ববিদ্যালয়খনে। সংবাদ সেৱা, সমাজ সেৱা আৰু শিক্ষা ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে সাংবাদিক ফরহাদ ভূঁইয়াক এই সন্মান প্ৰদান কৰা হয়। উল্লেখযোগ্য যে বিগত 25 বছৰ ধৰি সাংবাদিক ফরহাদ ভূঁইয়াই সংবাদ সেৱাৰ সৈতে জড়িত হৈ আছে। সাংবাদিক ভূঁইয়া সম্প্ৰতি দৈনিক গণ অধিকাৰ কাকতখনৰ জ্যেষ্ঠ সাংবাদিক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। 1995 চনৰ পৰা সাংবাদিকতা আৰম্ভ কৰা সাংবাদিক ভূঁইয়াই পষেকীয়া গণ অধিকাৰ, সাপ্তাহিক মুজাহিদ, দৈনিক অগ্ৰদূত, দৈনিক জনমভূমি, অসমীয়া খবৰ আদি কাকততো সংবাদ সেৱা আগবঢ়াইছিল। ফচল নামৰ অসমীয়া মাহেকীয়া আলোচনীৰ সম্পাদকৰ দায়িত্বও পালন কৰিছে সাংবাদিক ভূঁইয়াই। ইতিমধ্যে সাংবাদিক ভূঁইয়াক ইণ্ডিয়ান জাৰ্নেলিষ্ট এছ'চিয়েশ্যনে তথ্যচিত্ৰ সাংবাদিকতা বঁটা প্ৰদান কৰিছে। Next one, can we have Farhad Bhuiyan on stage? He is a senior journalist based out of Assam Northeast. He is also a poet, social thinker. He's also working as senior staff reporter and he's part of Assamese. অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় প্ৰশাসনিক বিষয়া তথা ৰাজস্থানৰ শ্ৰম আয়ুক্ত কমল জৈন, বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠাপক সভাপতি TN স্বামী, সভাপতি ডক্টৰ কুমাৰ ৰাজেশ, উপসভাপতি ডক্টৰ MM আহমেদ। ব্যুৰো ৰিপৰ্ট, অসম প্ৰহৰী। Next one, can we have Farhad Bhuiyan on stage? He is a senior journalist based out of Assam Northeast. He is also a poet, social thinker. He's also working as senior staff reporter.